আমি এই নিৰ্বাচনত দুইগৰাকী প্ৰাৰ্থী, যি দুইগৰাকী প্ৰাৰ্থী এই মাটিৰ লগত জড়িত আৰু এই মাটিৰ সন্তান, তেনে দুগৰাকী প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা গগৈ আৰু ৰণগৌৰা নাৰ্জাৰীক আমি মনোনীত কৰিছিলোঁ। আৰু আজি আমি তিনিওটা দলে একেলগ হৈ লগতে BPF দলৰো সমৰ্থনৰ সৈতে আজি আমি মনোনয়ন পত্ৰ দাখিল কৰোঁ। আমি নিশ্চিত যে অসম বিধানসভাৰ প্ৰতিগৰাকী সদস্যই নিজৰ গণতান্ত্ৰিক অধিকাৰ, জাতি আৰু মাটিৰ প্ৰতি নিজৰ সন্মান, মৰম এই গোটেইবিলাকক চিন্তা কৰি তেওঁলোকৰ ভোটদান কৰিব, গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব আৰু দুইখন আসনতে আমি বিপুল সংখ্যক ভোটত ব্যৱধানত জয়লাভ কৰিম। তেনে বিশ্বাসেৰে আজি আমি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। অসমবাসী ৰাইজৰ আশীষ আমি কামনা কৰিছোঁ। অসমবাসী ৰাইজৰ শ্ৰীচৰণত সেৱা জনাই আমি এই যি আমাৰ লক্ষ্য, সেই লক্ষ্যত আগবাঢ়ি যাবলৈ সংকল্প কৰিছোঁ। চাওক, মই ভাবোঁ যে 43 বুলি কোৱাৰ লগে লগে একেবাৰে তৰোৱালৰ আগত থিয় হৈ থকাৰ ধৰণৰ কথা। গতিকে 43 শব্দটোৱেই এটা দুৰ্বলতাৰ পৰিচয় দিয়ে। আৰু মই ভাবোঁ যে আমি দুইগৰাকী প্ৰাৰ্থী, তিনিওটা দল, BPFৰ তিনিওগৰাকী বিধায়কৰ সমৰ্থন আৰু বাকী বিধায়কসকলৰ গণতান্ত্ৰিক চিন্তাধাৰাৰ ফলশ্ৰুতিত আমি গোটেইকেইখন আসনতে বিজয়ী হ'ব পাৰিম। মইতো নাজানো যে সংখ্যা নাই বুলি। সংখ্যা আছে নে নাই এইটো বেলটতহে হ'ব, নহ'লেতো এইটো চিলেকশ্যন হ'লহেঁতেন। আজিৰ পৰা নামাংকন হ'ল, এতিয়াৰ পৰা প্ৰচাৰ অভিযান আৰম্ভ হ'ব। প্ৰচাৰ অভিযানৰ পিছত ৰাতিপুৱা দিনাখন নিৰ্দিষ্ট দিনত মানুহে ভোট দিব আহিব। সেই দিনাখনহে গম পাব অংক আছে নে নাই। যদি আজি অংক আছে নাই হৈ গ'লহেঁতেন, তেতিয়াহ'লে নিৰ্বাচনী আয়োগেতো নিৰ্বাচনে নাপাতিলেহেঁতেন। নিৰ্বাচনী আয়োগে নিৰ্বাচন কিয় পাতিছে? বেলট পেপাৰ কিয় ৰাখিছে? বেলট কিয় ৰাখি থৈছে? তাৰমানে এটা ভোট হ'ব। গতিকে কাৰ অংক আছে, কাৰ অংক নাই, দিনা কাউণ্টিঙৰ সময়তহে মানুহে গম পাব। আজিয়ে কেনেকৈ গম পাব? চব 10 আৰু 12টো যি হৈছে গণতন্ত্ৰই হৈছে। ইলেকশ্যন মানে কি? গণতন্ত্ৰ। সকলোৱে সকলোক ভোট দিব অনুৰোধ কৰিব। ধৰক এটকে যদি নিজে কোনোবাই হুলস্থুল কৰে, মইনো কি ক'ম? যদি কোনোবাই যদি কয় যে আমাক নিকিনিব, আমাক বিক্ৰী নকৰিব, নিজকে যদি নিজে বিধায়ক হৈ কয়, তেতিয়াহ'লে মইনো তেওঁলোকৰ ওপৰত কি ক'ম? যিহেতু তেওঁলোকক আজিয়ে লৈ যাব লাগে। যিকেইজনে নিজক ঘোঁৰা সজালে তেওঁলোককতো ৰাইজে আজিয়ে মাতি লৈ যাব লাগে।